নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল মহাশিৱৰাত্ৰি আৰু এই শিৱৰাত্ৰিৰ উপলক্ষে আমি এতিয়া যাবলৈ ওলাইছোঁ তেজপুৰৰ সিংহৰী মন্দিৰলৈ। আৰু আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহি গ'ল আৰু আৰু এতিয়া আমি চব ওলাই আছোঁ আৰু যাবলৈ। দেখিবলৈ পাইছে আমি গাড়ীত বস্তু ভৰাই ল'লোঁ আৰু এইটো ডেক্সি, আমি তাতে এসাঁজ বনাই খাম। আৰু সকলো ওলাইছে, চব ৰেডিকৈ লৈছে। আৰু লগতে আমাৰ ইয়াৰ দাদা এই একদম পূৰা হিৰ' হৈ ওলাইছে একদম। আৰু ইয়াৰ ঘৰৰ মানুহে আমাক আগবঢ়াই দিছে। আৰু এতিয়া আমি 30 মান থাকিব। এনেকৈ কৰা আহি আছো আমি, এনেকৈ ওপৰলৈ টানি দিয়া। কাটি দিয়া আগলৈ দেখোঁ।